जनायाव डाक्टारनि गोरोन्थिनि थाखाय सासे गोरलै खुदियानि रुंसारि जाथायनि सोमोन्दै मिथिनो हानाय बादिब्ला धेमाजि जिल्लानि जनाय महकुमा सिंनि सन्तपुर गामिनि बिपुल बसुमतारीनि 2 दाननि गोरलै खुदियाया गगा मोननानै लोमजानायखौ अरुणाचल प्रदेशनि रुकसिन सोरखारि देहा फाहामसालिनि चाइल्ड स्पेशलिस्ट डाक्टर निनि कादुनो दिन्थिदोंमोन। नाथाय डाक्टर निनि कादुआ बिथोन होनानै गोरलै खुदियाखौ जनायनि रुकसिनाव थानाय MS दले ड्राग हाउस एन्ड दले पलिक्लिनिक मुंनि गावारि गंसे फार्मासियाव थिसनहैयो। गोरलै खुदियाखौ फार्मासियाव थिसननायनि उनाव डाक्टर आरो फार्मासिनि बिगोमानि गोरोन्थियाव गंसे इन्जेक्सन थुनायनि 2-3 मिनिटसो समनि उनावनो गोरलै खुदियाया दुखुनांथावै रुंसारि जायो। बे जाथायनि सायाव नखरनि सुबुङा जनाय थानायाव डाक्टर निनि कादु आरो MS दले ड्राग हाउस एन्ड दले पलिक्लिनिक फार्मासिनि हेंथायै मोनसे गसर थिसननाय जाबाय होनना मिथिना मोनो आरो रुंसारि जानाय गोरलै खुदियाखौ पस्टमर्टेम खालामनो थाखाय जनाय पुलिसा राहा खालामदों होनना मिथिहोदों। प्रथमते नमस्कार जनाइছোঁ। মোৰ ল'ৰাটো যোৱাকালিৰ পৰা অলপ চৰ্দি হৈ আছিলে। চৰ্দি হোৱাৰ কাৰণে মই আজি নিনু কাদু যিটো নেকি অৰুণাচল চৰকাৰী মেডিকেল ইয়াত মই মোৰ ল'ৰাটোক দেখুৱাবৰ কাৰণে আনিছিলোঁ। মোৰ ল'ৰাটো কোনো জ্বৰো নাছিলে, অকল অলপ চৰ্দি হৈ আছিলে। তাৰপিছত ছাৰে চালে, নিনু কাদুৱে চাই পেলাই ক'লে এইটো ইনজেকশ্যন মাৰিব লাগিব আৰু বেজি দিব লাগিব, তোমাৰ তহঁতি দলে ফাৰ্মাচীত যা, এই ইনজেকশ্যনকেইটা 3 দিন ল'ব লাগিব বুলি ক'লে। তাৰপিছত আমি ইয়াত আহিলোঁ দলে ফাৰ্মাচীত। আহি পেলাই আমি যেতিয়া আহিলোঁ তেতিয়া নাৰ্ছকেইটা চালে, প্ৰেছক্ৰিপশ্যনটো ৰিচিপ্টটো চাই পেলাই সিহঁতে কেন্দুলা লগালে। কেন্দুলা লগাওঁতে মোৰ ল'ৰাটো বহুত কান্দিছে। সেইকাৰণে কৈ আছিলোঁ আমি ল'ৰাটোক অলপ কিবা কৰি ল'ম, কান্দি আছে, মাকক গাখীৰ খুৱাই পেলাই অলপ কিবা কৰি ল'ম। সিহঁতে মাৰা নাই, কেন্দুলা ভৰাই পেলাই কি কৰিলে সিহঁতে ইনজেকশ্যন মাৰি দিলে। ইনজেকশ্যন মাৰাৰ লগে লগে মোৰ ল'ৰাটো গোলা হৈ গ'ল। ইয়াতে ডেথ হৈছে। ছাৰৰ কি স্বাৰ্থ আছে নাজানো, তাতো ফাৰ্মাচী আছে, সি লগত লৈ পেলাই কিন্তু ট্ৰিটমেণ্ট কৰিব লাগে। সেইকাৰণে মই কৈছোঁ মোৰ ল'ৰাৰ কাৰণে মই আইনমতে মই উদ্ধাৰ হ'ব লাগে বুলি মই কৈছোঁ। আইনমতে মোৰ ল'ৰাটোৰ কাৰণে উচিত বিচাৰ হ'ব লাগে বুলি মই এইটোৱে জনাইছোঁ। আৰু কি কাৰণে কি এনেকৈ হ'ল বুলি আপুনি কি কাৰণে হ'ল মানে মইতো ভাবিছোঁ নাৰ্ছকেইটাৰো ইয়াত গল্টি আছে আৰু ছাৰৰো আছে। হয়, ৰং ট্ৰিটমেণ্ট হৈছে। ইয়াত কি হৈছে, কক জাম হৈ আছে বুলি ক'লে সিহঁতে। কক জাম হওঁতেতো এইটো ডাইৰেক্ট ইনজেকশ্যন মাৰে নেকি? আমি দেখিছোঁ ককটো কিবা কৰাৰ কাৰণে গেছৰ পৰাহে কিবা কৰে। আজি মোৰ কিহৰ কাৰণে এনেকৈ হ'ল নাজানো, কিন্তু মই অহাকালি চিলাপথাৰত নিবলগীয়া আছিলে, দেৰি হোৱাৰ কাৰণে আজি ইয়াত আনিলোঁ। আৰু আগৰ পৰাই ইয়াতে চাই আছোঁ আমি, কিন্তু আজি ছাৰে এই অৱস্থা কৰি দিছে আমাক। মোৰ ভতিজা, মোৰ দাদা ল'ৰা, এইটো ৰাতিত তেখেতৰ অকল চৰ্দি হৈ থকাৰ বাবে আমি অৰুণাচলৰ প্ৰাইমাৰী গভৰ্ণমেণ্ট মেডিকেলত চাইল্ড স্পেচিয়েলিষ্ট ডক্টৰ নিনি কাদু ডাঙৰীয়াক আমি তেখেতক দেখাইছিলোঁ। তেখেতে আমাক চাই এই দলে ড্ৰাগ হাউচ তেখেতে আমাৰ ততাতৈয়াত ইয়াত পঠোৱাৰ পাছত ইয়াত দলে ড্ৰাগ হাউচত আমাক মোৰ ভতিজা তেখেতক সৰু ইনজেকশ্যন দিয়াৰ পাছত কিন্তু 1 ছেকেণ্ডো তেখেতে নাথাকিলে, মানে এই পৃথিৱীৰ পৰা তেখেতে বিদায় লৈছে। গতিকে তেখেতে ক'লে কি বেজি দিলে, কিন্তু অকল চৰ্দি আৰু জ্বৰ হৈ থকাৰ বাবে তেখেতে ক'লে এটা ইনজেকশ্যন দিয়াৰ কাৰণে আজি মোৰ ভতিজা আজি এই পৃথিৱীৰ পৰা তেখেতে বিদায় ল'বলগীয়া হ'ল। গতিকে আমি অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰক, যিসকলে মানে এই কাণ্ডৰ লগত জড়িত হৈ আছে, তেখেতসকলক দলে ড্ৰাগ হাউচ আৰু অৰুণাচল ডক্টৰ চাইল্ড স্পেচিয়েলিষ্ট নিনি কাদু ডাঙৰীয়াক তদন্ত আওতাত আনি তেখেতসকলক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী জনাইছোঁ। কিহৰ কাৰণে মৃত্যু হ'ল বুলি আপুনি সন্দেহ কৰে? মৃত্যুটো এইটো আপোনাৰ চাওক, তেখেতসকলে অকল চৰ্দি হৈছিলে। চৰ্দি হৈ থাকোঁতে তেখেতসকলে অকল ইনজেকশ্যন, এইটো ৰং ট্ৰিটমেণ্ট বুলি কৈছোঁ। তেখেতক ৰং ট্ৰিটমেণ্ট কৰি এই পৃথিৱীৰ দেৱী শহু তেখেতক আজি এই পৃথিৱীৰ পৰা তেখেতসকলে বিদায় দিলে। মই তেখেতসকলক কৈছোঁ, তেখেতসকলে এই ড্ৰাগ হাউচৰ স্বত্বাধিকাৰী থকা নাৰ্ছ তেখেতসকলে বেজি দিছিলে। এই বেজি দিয়াত 1 ছেকেণ্ডো ৰখা নাই, কিন্তু বেজি দিয়াৰ লগে লগে আপোনাৰ 2-3 মিনিটত লগে লগে তেখেতে গুচি গৈছে। হয়, ইয়াত হৈছিলে। তেখেতে নিনি কাদু ডাঙৰীয়াই তেখেতে ইয়াত পঠাইছে, কিন্তু তেখেতসকলে তাতো দিব পাৰিছিলে। কিহৰ কাৰণে দিয়া নাই? তেখেতৰ নিশ্চয় ইয়াত মেটেৰিয়েলি আছে।
তেখেতৰ টকা পইচা কিবা অংক থকা যেন মোৰ অনুভৱ, কিয়নো তাতে বয়স আপোনাৰ এই দুমাহ 9 দিন হৈছে দেৱ শিশু। গতিকে আমি পৰিয়াল তৰফৰ পৰা অতি শীঘ্ৰে তেখেতসকলক প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। মই যিহেতু আমি প্ৰশাসনক যিহেতু আমি দায়িত্ব অৰ্পণ কৰিছোঁ, যেতিয়ালৈকে এই কেছটো ছল্ভ নহ'ব তেতিয়ালৈ অৰুণাচল ডক্টৰ অসমত আহি তেনেকুৱা ধৰণৰ চিকিৎসা কৰিবৰ কাৰণে কিন্তু আমি মানা কৰিছোঁ, আৰু যেতিয়া ছল্ভ নোহোৱালৈকে কিন্তু আমাৰ অসমত প্ৰৱেশ কৰাটো ডক্টৰক আমি মানা কৰিছোঁ।